নমস্কাৰ অসমীয়া পাঠশালা ইউটিউব চেনেলটোলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনালোঁ। আজি আমি অসমীয়া সাহিত্যৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন আলোচনা কৰিম। আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্নটো হৈছে মেকং নৈ দেখিলোঁ গ্ৰন্থখনৰ লেখক কোন? ৰীতা চৌধুৰী, হেম বৰুৱা, কেশদা মহন্ত, নগেন শইকীয়া। আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে হেম বৰুৱা। দ্বিতীয় প্ৰশ্নটো হৈছে আহাৰ নাটকৰ লেখক কোন? অৰুণ শৰ্মা, ৰীতা চৌধুৰী, ডক্টৰ নগেন শইকীয়া, ডক্টৰ মহেশ্বৰ নেওগ। আৰু আহাৰ নাটকখনৰ লেখক হৈছে অৰুণ শৰ্মা। তৃতীয় প্ৰশ্নটো হৈছে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ জ্ঞানপীঠ বঁটা বিজয়ী উপন্যাসখনৰ নাম কি? প্ৰতিটো প্ৰশ্নৰে মই অপশ্যনখিনি কৈ নাযাওঁ, আপোনালোকে চাই ল'ব। আৰু তেখেতৰ জ্ঞানপীঠ বঁটা বিজয়ী উপন্যাসখন হৈছে মৃত্যুঞ্জয়। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে জীৱন জীৱন বৰ অনুপম গ্ৰন্থখনৰ লেখক কোন? সেই গ্ৰন্থখনৰ লেখক হৈছে ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈ। পিছৰ প্ৰশ্নটো হৈছে ৰাজসুই কাব্য কাৰ ৰচনা? আৰু সেই কাব্যখন ৰচনা কৰিছিল মাধৱদেৱে। নেক্সট প্ৰশ্নটো হৈছে মাধৱদেৱৰ শিক্ষাগুৰুৰ নাম কি আছিল? আৰু তেখেতৰ নাম আছিল ৰাজেন্দ্ৰ অধ্যাপক। পিছৰ প্ৰশ্নটো হৈছে শংকৰদেৱৰ তিনিবিধ ভটিমাৰ লগত মাধৱদেৱে নতুনকৈ যোগ দিয়া ভটিমাবিধৰ নাম কি? আৰু সেই ভটিমাবিধৰ নাম হৈছে গুৰু ভটিমা। মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি? আৰু তেখেতৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ হৈছে নামঘোষা। ইয়াৰ লগতে আৰু এটা প্ৰশ্ন হৈছে যে নামঘোষাক আৰু কি নামেৰে জনা যায়? নামঘোষাক আৰু হাজাৰী ঘোষা নামেৰেও জনা যায়। নেক্সট প্ৰশ্নটো হৈছে অসমীয়া মহাভাৰত কোনে প্ৰকাশ কৰিছিল? আৰু অসমীয়া মহাভাৰত প্ৰকাশ কৰিছিল হৰি নাৰায়ণ দত্ত বৰুৱাই। শংকৰদেৱ এণ্ড হিজ টাইমছ গ্ৰন্থখনৰ লেখক কোন? গ্ৰন্থখনৰ লেখক হৈছে ডক্টৰ মহেশ্বৰ নেওগ। ভট্টদেৱৰ সম্পূৰ্ণ নামটো কি? ভট্টদেৱৰ সম্পূৰ্ণ নাম হৈছে বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য। নেক্সট প্ৰশ্ন হৈছে ধ্ৰুৱ চৰিত্ৰ কোনে ৰচনা কৰিছিল? ধ্ৰুৱ চৰিত্ৰ ৰচনা কৰিছিল বিষ্ণু ভাৰতীয়ে। আশা কৰোঁ প্ৰশ্নসমূহে আপোনালোকক বিভিন্ন ক্ষেত্ৰত যথেষ্ট সহায় কৰিব। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ল'ব।